নমস্কাৰ ইতিমধ্যে গোটেই সমগ্ৰ অসমত যথেষ্ট হয়হল্লা হৈছে যে নৱকুমাৰ শৰণীয়াৰ এছটি ষ্টেটাছক লৈ ইতিমধ্যে আপোনালোকে দেখিছে যে এইখন হ'ল স্পিকিং অৰ্ডাৰ ইয়াত স্ক্ৰুটিনি কমিটিৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিৰ চেয়াৰমেনৰ পৰা মেম্বাৰলৈকে ছিগনেচাৰ আছে। ইয়াত লাষ্ট চেৰিত লিখিছে যে শ্ৰী নৱকুমাৰ শৰণীয়া সনবলে লক্ষীকান্ত শৰণীয়া এলাইছ লক্ষীকান্ত দাস এলাইছ লক্ষীকান্ত সৰুগোজ অফ ভিলেজ জিগিলিপাৰ তামলপুৰ ডিষ্ট্ৰিক্ট বাক্সা ডাজ নট বিলং টু বড়ো কছাৰী কমিউনিটি। স্ক্ৰুটিনি কমিটিৰ ওচৰত জনকলাল গোস্বামীয়ে দিছিলে, তেওঁলোকে 5 বছৰৰ মূৰত এই অৰ্ডাৰটো দিছে। মই যিমান দূৰ এই অৰ্ডাৰটো চাইছোঁ আৰু বিভিন্ন জনৰ কথা পাতিছোঁ, সকলোৱে কৈছে যে এইটো কেৱল পলিটিকেল এটা অৰ্ডাৰ হৈছে, কাৰণ ইয়াত জনকলাল গোস্বামীয়ে যিটো এপিল কৰিছিল তাৰপিছত আমিও ইয়াত প্ৰেজেণ্টেশ্যন দিছিলোঁ, তাৰপিছত এই অৰ্ডাৰটো দিছে। এতিয়া প্ৰশ্নটো হৈছে যে অহাকালিলৈ নৱকুমাৰ শৰণীয়া আকৌ ইলেকশ্যন খেলিব পাৰিব নে নোৱাৰিব। এই ক্ষেত্ৰত যিহেতু আমাৰ হাতত সময় কিছু আছে আৰু যিহেতু কোৰ্টত যোৱাৰ সুবিধাটো আছে, নিশ্চিতভাৱে আমি কোৰ্টত যাম। আৰু ইয়াৰ মেইন কাৰণটো আপোনালোকে দেখিছে যে সকলোৱে জানিছে যে নৱকুমাৰ শৰণীয়া কোকৰাঝাৰত ৰদ কৰিব পৰা ক্ষমতাটো বিজেপি বিপলত নাই। গতিকে তেওঁলোকে জানে যদি এই ধৰণৰ শিখণ্ডী বনাই জনকলালৰ শিখণ্ডী বনাই এই কামটো কৰা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে নৱশৰণীয়াক হয়তো যুদ্ধৰ পৰা ৰখাব। কাৰণ আপোনালোকে দেখিছে মডাৰ্ণ যিবিলাক ৱাৰফেয়াৰ হৈছে তাত আগৰ নিচিনা সৈন্য সামন্ত মাৰি মেলি ৰাজাক বধ নকৰে, কমাণ্ডাৰ বধ নকৰে। এতিয়া কেনেকৈ মিছাইল এটেক কৰি কমাণ্ডাৰ বা কিঙক মাৰিব সেইটো ধান্দা আছে। গতিকে হয়তো সকলোৱে তেওঁলোকে ভাবিছে নৱশৰণীয়াক এই ধৰণে কিলিং কৰি কেনে বিটিচি ৰাইজৰ সম্পূৰ্ণ আশা আকাংক্ষাখিনি দলিচাত কৰি উভৰিয়াই মাৰি মই আমাৰ যিসকল শুভংকী সমৰ্থক আছে সকলোৱে কৈছোঁ যে যিহেতু আমি বিটিচি ৰাইজৰ ওচৰত খাৰা হৈছিলোঁ, আমি আজিও আছোঁ, কালিও থাকিম। গতিকে আমাৰ বিৰুদ্ধে যিমানে ষড়যন্ত্ৰ নকৰক কেলে, আমাৰ বিৰুদ্ধে যিয়ে নকৰক কেলে আমি যুঁজি যাম। আৰু নিশ্চিতভাৱে যি সত্য ন্যায় পক্ষত থাকিব তেওঁ এদিন নহয় এদিন জয় হ'ব। আজি এই মুহূৰ্তত মই বিশেষ ক'ব খোজা নাই, নিশ্চিতভাৱে আমি সোমবাৰত এইটো প্ৰেছ মিট দিম, তাত এই সম্পৰ্কীয় ডিটেইলছ কথাখিনি আপোনাক অৱগত কৰিম। ধন্যবাদ। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।